যেতিয়া মই গৈছিলোঁ তাতে আমাৰ যুৱ মৰ্চা টীম আমি গৈছিলোঁ যেতিয়া সেই যেতিয়া দেখি আহিছোঁ 2-3 দিনত যিটো দেখি আহিছোঁ মানে সেই বস্তুটো দেখি আহি এটা অনুভৱ ফিল কৰিছিলোঁ যে ইয়াত যিটো ঘৰ বাৰী নাইকিয়া হৈ গ'ল যে তাত ইয়াত ঘৰ বান্ধিবৰ কাৰণে বাঁহৰ প্ৰয়োজন হ'ব। তো মই আহিয়ে মই জিলা বিজেপিৰ সভাপতি মাননীয় দীপাংকৰ দাৰ লগত মই কথাটো পাতিছিলোঁ যে বোলো দাদা এনেকুৱা মই এই কৰিব চেষ্টা কৰি আছোঁ। বোলে ঠিক আছে, বহুত ভাল কথা। আৰু সেইকাৰণে মই আজি কিছু পৰিয়াল সকাহ হোৱাকৈ আজি গাড়ী এখন পঠাই আছোঁ। আৰু পিছত পৰ্যায়ত যদি প্ৰয়োজন হয় আজি মই নাজিৰা সমষ্টিৰ বিধায়ক আমাৰ ময়ূৰ দাৰ লগত মই কথাটো পাতিছোঁ। তেওঁ কৈছে যে পঠাই দিয়ক আৰু লগে লগে জিলা আমাৰ বিজেপি টীমে কিতাপৰো যাতে আমাৰ ভণ্টিসকল ভাইটিসকল যাতে তেওঁলোক কিতাপ পঢ়াৰ ক্ষেত্ৰত যাতে ৰখি নাথাকে, শিক্ষাৰ ক্ষেত্ৰত যাতে ৰখি নাথাকে, সেইটো এতিয়া কিতাপ পত্ৰ যোগান ধৰা হৈছে। মই ভাবোঁ যে সকলোৱে মিলি যিটো ইমান প্ৰায় 15 পৰা 20 দিন ধৰি সকলোৱে মিলি যিটো আমি বানপানীৰ সমস্যাত ভুগি থকা পৰিয়ালৰ কাষত চবেই আছে, মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি যিমান আমাৰ মিনিষ্টাৰ আছে সকলোৱে মিলি কাম কৰি আছে। আৰু যোনে এতিয়া অসমক ভাল পোৱা মানুহবিলাক চবেই তাতে গৈ পিনে কামটো কৰি আছে। আৰু বহুত মানুহ আমাৰ মুখ্যমন্ত্ৰী সাহায্যতো তাতে পইচাটো দিছে তেনেকুৱাকৈ। মই ভাবিছোঁ যে আমি ইয়াৰ পৰা সুদূৰ আমি নামনি অসমৰ পৰা গৈ পিনে তাতে তেওঁক যাতে কিছু সকাহ হোৱাকৈ আমাৰ যাতে বিভেদ নাথাকে, বোলে নামনি আৰু উজনি অসমত যাতে বিভেদ নাথাকে, আমি সকলোৱে মিলি একেলগে অসমীয়া হিচাপে যাতে আমি বসবাস কৰিব পাৰোঁ সেই বস্তু আমি চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত আমাৰ যেতিয়া মোৰ এই যোগেদি মোৰ আহ্বান থাকিব, আমাৰ যেতিয়া নামনি অসমত যেতিয়া বানপানী হ'ব, সেই নামনি অসমত যেতিয়া বানপানী হ'ব তেতিয়া বিভেদগামী সৃষ্টি নোহোৱাকৈ যাতে উজনি অসমৰ মানুহবিলাকে যাতে নামনি অসমত আহি হেল্প কৰে, সেই বস্তুটো যাতে আমি সকলোৱে মিলি কামটো কৰিব পাৰোঁ। আমাৰ গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পবিত্ৰ ৰাভা ডাঙৰীয়াই তাত গৈ কেইবাদিনো শ্ৰমদান কৰিছে। আৰু যিসকল বানপীড়িত লোক আছে তেওঁলোকৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ কাৰণে প্ৰথমৰ পৰাই তেখেতে লাগি আছিলে। আজি আমি গোৱালপাৰা জিলাৰ পৰা তেখেতৰ উদ্যোগত আমি আজি এখন গাড়ী গৈ আছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু কিছু বাঁহ আমি গোৱালপাৰা জিলাৰ পৰা যোগান ধৰাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আৰু প্ৰায় 400 ছাত্ৰ ছাত্ৰী 8, 9, 10 আমি গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত মজুত থকা কিতাপ পত্ৰ 8, 9, 10ৰ বাবে আমি ইতিমধ্যে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ তত্বাৱধানত গোটেই বস্তুখিনি ইতিমধ্যে এতিয়া যাত্ৰা আৰম্ভ কৰিব গাড়ীয়ে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমি বাঁহ বা গোৱালপাৰা জিলাত থকা এনেকুৱা সামগ্ৰী আমি যিখিনি সকাহ দিব পাৰি তেনেকুৱা ব্যৱস্থা আমি কৰিম। আৰু আমাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ স্থানীয় বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়া ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক, গতিকে যুৱ মৰ্চাৰ টিমটোৰ লগত তেখেতে আৰু ইয়াৰ পিছতো তেখেতসকলৰ বুজ লোৱাৰ বাবে যাব। আৰু যি সহায় লাগে সেই সহায় কৰিবৰ কাৰণে গোৱালপাৰা জিলাবাসী আমি সদায় প্ৰস্তুত আছোঁ।